আইচাক স্কুল থ'বলৈ কৈছোঁ 8:30টাৰ ভিতৰত যাব লাগে এয়া আমাৰ লগত গৈছে মোৰ লগৰ মুনমি তাই ছোৱালীজনী UKG হয় আমাৰ আইচাতকৈ এক বেষ্ট হ'ব এয়া আমাৰ ঘৰৰ ওচৰতে থাকে তাই মুনমি স্কুল ছুটিৰ সময়ত মই এনেই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ আইচা মুনমি এফালে কাব্যশ্ৰী তাইৰ ছোৱালী গুড মৰ্ণিং বহুত দিনত আহিলোঁ দেই ভিডিঅ' এটালৈ আপোনালোকে চাব মোৰ ভিডিঅ'টো আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আইচাক স্কুলত থৈ আহিলোঁ এতিয়া আজি পিঠা পুৰিম মায়ে চাউল খুন্দিছে চাউল তাৰপিছত ভাত চাত খাই আজৰি হৈ পৰিম 2টামান বজাৰ পৰা তাৰ আগতে আইচাক আকৌ স্কুলৰ পৰা আনিব লাগিব মই কুশ্যন কভাৰ 2টা কৰিছিলোঁ এটা আমাৰ ৰিভু খেলা বস্তু ন মূলতে আহি গ'ল এইকেইটা কৰিছিলোঁ কৰোঁতে মই আপোনালোকক দেখুৱাবলৈ নহ'ল কিন্তু মই ইয়াৰ আৰু কেইবাটাও কালাৰ কৰিম তেতিয়া মই আপোনালোকক দেখুৱাম মই কেনেকৈ আঁচ টানিছিলোঁ কিমান চেণ্টিমিটাৰ লৈছিলোঁ কেনেকৈ আঁচ পৰাটো একেবাৰে ইজি সেনেকৈ পাৰিছিলোঁ মানে আপোনালোকে বেছি কৰিব নালাগে এইটো যদি কৰিব বিচাৰে ভাল লাগে ইয়াৰ কেইবাটাও কালাৰ থাকে মোৰ ওচৰত আগৰে আনি থোৱা কাপোৰ আছিলে 2টা এইটো মই মণি লগাই দিছোঁ দেখিছে মণিকেইটা এয়া মণি লগাই দিছোঁ মই এইকেইটা মানে বহুতে এইকেইটা গোল কুশ্যন বনায় আজিকালি দোকানে চোকানেও কিনিবলৈ পায় মানুহৰ ঘৰত প্ৰায় দেখিবলৈ পায় এইটো কুশ্যন বহুতে জানে হয়তো আৰু বহুতে নাজানিব পাৰে যোনসকলে নাজানে মই তেওঁলোকক যেতিয়া মই বনাওঁ দেখুৱাই দিম তেওঁলোকে শিকি ল'ব পাৰিব এইটো মই স্কুৱেৰত বনাম চাইছোঁ এইটো দেখিছে এইটো কুশ্যন এনেকুৱাকৈ ইয়াত কভাৰটো লাগি থাকিব ফুলখিনি ইয়াৰ ওপৰত উঠি থাকিব এইটো আপোনালোকক চিলাই মেলি মই দেখুৱাম তেতিয়া বেছি ভাল লাগিব এনেকৈ কৰি গোটেই ফুলখিনি ইয়াত ওলাই থাকিব আৰু যেতিয়া আমি এই কুশ্যনটো এনেকৈ গোলকৈ বনাওঁ ফাৰ ভৰাই তেতিয়া কি হয় ইয়াৰ ডিজাইনটো নোলায় অকল মানে যোনটো আমি গুটি দিওঁ সেইটো ওলায় আৰু কুচিবোৰ ওলায় আৰু মানে ইয়াৰ যিটো ষ্টাইল সেইটো গুচি যায়গৈ এনেকৈ ছাইডলৈ তো এনেকৈ কৰিলে কি হয় গোটেই ফ্লাৱাৰ্ছখিনি ওলাই পৰে বিৰাট ধুনীয়া লাগে দেখিবলৈ তো এইটো এটা কালাৰ 2টা কালাৰে মই আনি থৈছোঁ চাই থাককচোন এইকেইটা কেনেকৈ বনাম এইকেইটা মোৰ কুশ্যনকেইটা কেনেকুৱা লাগিছে জনাবচোন মোৰ কিন্তু ভাল লাগিছে আৰু মই ভাবিছোঁ ইয়াত বেলেগ 2টা কালাৰ লগাই দিম এইকেইটা আজি দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাম দেই চাই থাকিব এতিয়া মই কবি কাটোঁ এইবিলাক কবি ঘৰৰ হয় সেইকাৰণে অকণমানি আৰু দেখিছে পাতবোৰ অলপ বেয়া হৈ যায় এই ধুই লৈছোঁ মই এইটো ইমান ধুনীয়া কোমলীয়া পাতখিলা এডোখৰতে পায় এইখিনি কবি গাজৰ সৰুকৈ কাটি লৈছিলোঁ আৰু এইখিনি ভেন্দি কাটি লৈছোঁ এইখিনি অলপ জলকীয়া দি বনাম আৰু সৰু মাছ কালি খালোঁ পৰহিও খালোঁ আৰু এইখিনি অলপ আছে দুখিনি মিলাই পেলাই ফ্ৰাই কৰি পিঁয়াজ দি বেছিকৈ আৰু অলপ বুট দাইল তিয়াই থৈছিলোঁ এইখিনি মই এই গোটেইখিনি মই মিক্সিত দি গুড়ি কৰি ল'লোঁ টানফালে মই আৰু এটা চাটনি বনাব ল'লোঁ মাছ তাৰ কাৰণে মই কেঁচা জলকীয়া সৰুকৈ কাটি লৈছিলোঁ আদা অলপ কাটি লৈছিলোঁ পিঁয়াজ আৰু মাছ এপিচ ফ্ৰাই কৰি লৈছিলোঁ নেমু এডোখৰ লৈছিলোঁ আৰু এইফালে নহৰু কেইটামান কাটি লৈছোঁ এইখিনি মই খুন্দিলোঁ এনেই খুন্দনাত খুন্দি খাই ভাল লাগে এইবিলাক মিক্সিত দিলে ভাল নালাগে তাৰপিছত ভাত চাত খাই আজৰি হৈ মায়ে খুন্দি থৈছিলে চাউল সেইখিনিত পুৰিলোঁ পিঠা মই ইমান ভালকৈ পিঠা পুৰিব নাজানো তথাপিতো পুৰিছোঁ আৰু মানে কিছুমান ভাল হয় কিছুমান অলপ বেকা হৈ যায় মায়ে কয় বেছি পিটিকি থাকিলে পিঠাটো লিকটীয়া হয় এনেই জাষ্ট ঘূৰাই দিওঁ মই সেইকাৰণে এইকেইটা এটা নাৰিকল হয় ফালি লৈছোঁ যথেষ্ট ডাঙৰ নাৰিকলটো ডাঙৰেই হয় যথেষ্ট মই
মই এইকেইটা এতিয়া ৰুকি ল'ম। এইখিনি মোৰ লছ কৰা হৈ গ'ল। এটা নাৰিকলত 42টাহে উলিয়াব পাৰিলোঁ আৰু নোলালে। আৰু এফালে গাখীৰ পাতি দিছোঁ। লাড়ু হৈ গ'ল। এতিয়া মই কেকত লাগিছোঁ, কাৰণ বিহুৰ কাৰণে চব অলপ অলপকৈ বনাই থৈ দিছোঁ। মায়ে অলপ বনালে, মই মোৰ ফালৰ পৰা এইকেইটা বনাইছোঁ। মই অলপ ৰিফাইন লগাই লৈছোঁ, তাতে কেকটো ফেটি থৈছিলোঁ, ঢালি দিছোঁ এইখিনি। এইটো অলপ মই চকলেট দি বনাইছোঁ, কিন্তু এগলেছ হয়, তো মা দেউতাৰ কাৰণে এনেকৈ বনাব লগা হৈছে। এইটো এয়া মোৰ কেকটো হৈ গ'ল।